হেল্ল' কি খবৰ অসমবাসী ৰাইজ, মই সোণমইনা আপোনালোকৰ মাজত। আহকচোন আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু ভিডিঅ'বিলাক চাই ভাল পালে ছাবস্ক্ৰাইব কৰি ল'ব, চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব। এয়া আজি হাতত এডাল দেখিছে বিৰিয়া, ডাঙৰি কঢ়িয়াবৰ কাৰণে অহা হৈছে। ডাঙৰি 2 কিলোমিটাৰমান হ'ব, সিমান দূৰৰ পৰা কঢ়িয়াবলগীয়া হৈছে আৰু গাড়ী নোসোমায়। সেয়েহে বহুত কষ্ট হৈছে, ডাঙৰি কঢ়িয়াবলগীয়াত পৰিছে। দাদাই ডাঙৰি বান্ধি আছে আৰু মই ডাঙৰি কঢ়িয়াবৰ কাৰণে বিৰিয়া হাতত লৈছোঁ। তাকে ডাঙৰি কঢ়িয়াবৰ কাৰণে যাওঁ আৰু কিমান কঢ়িয়াব পৰা যায় তাকে ভাবিছোঁ। দূৰ হয় আৰু তেনেকৈ ডাঙৰি কঢ়িওৱা নহয়, কাণ বিষ হয়। সেয়ে আহিছোঁ আৰু ডাঙৰি কঢ়িয়াবৰ কাৰণে। দেখিছেই পথাৰৰ মাজত এইয়া দেখিছেই ডাঙৰি বান্ধি আছে। মই বহুত দূৰত আছোঁ। ডাঙৰি কঢ়িয়াবৰ কাৰণে মানুহ নাপায় আজিকালি, চব নিজৰ নিজৰ কামত ব্যস্ত। বিশেষতে আপোনালোকক কথা এটা কওঁ, ডাঙৰি কঢ়িয়াবলৈ অহা কাৰণটো হ'ল মোৰ দেউতা নাই, আৰু দেউতা থকা হ'লে দেউতাই চব কৰিলে হ'লে, আৰু আজি দেউতা নাই কাৰণে আমি নিজে ডাঙৰিবিলাক কঢ়িয়াবলগীয়াত পৰিছে আৰু বান্ধিব লগাত পৰিছে। বান্ধিবতো নাজানো আৰু কঢ়িয়াব কাণত লৈ আৰু কঢ়িয়াই লৈ যাওঁ। বিষ অনুভৱটো হয়, চবৰে সমানেই ন। দুখ পালে কাটিলে চবৰে তেজ ওলাবই। এয়া আহি পাইছোঁহি মই ডাঙৰিৰ ওচৰত, ধান বান্ধি থকা জেগাত। ডাঙৰি এতিয়া বিৰিয়াডালে চিলাই ল'ব লাগিব আৰু কান্ধত তুলি যাব লাগিব। এয়া কাণত বিৰিয়া আৰু ডাঙৰি লৈ আহি আছোঁ খোজকাঢ়ি। বহুত গধুৰ হয় বিৰিয়া ডাঙৰি লৈ। এনেকৈ ডাঙৰি লৈ প্ৰায় 2 কিলোমিটাৰ খোজকাঢ়িব লাগিব, আৰু খোজকাঢ়ি যোৱাৰ পাছত এঘৰ মানুহত ডাঙৰিটো মানে জমা কৰি যোৱা হৈছে। সেই মানুহত গৈ ডাঙৰিটো গোটাব লাগিব। গোটাই লোৱাৰ পাছত আকৌ গাড়ী মাতিব লাগিব। গাড়ী মাতি আকৌ ডাঙৰি ঘৰলৈ নিব পৰা হ'ব। যে কি নহওক, নিজৰ কষ্টফল সদায় মিঠা। সেয়েহে ডাঙৰীয়া কঢ়িয়াই আছোঁ। দেখিছে বহুত দূৰ আছে, সেইখন দেখিছে বহুত দূৰ হয়, আৰু যাব লাগিব তাতকৈ দূৰ। সেইখন মই পাইছোঁ, যিঘৰ মানুহক ডাঙৰি ৰাখিছোঁ সেইঘৰ দেখিছেই মানুহ। শেষত ডাঙৰি ভাৰ মই থলোঁ, থৈ আকৌ ডাঙৰি নিবৰ কাৰণে আহিছোঁ। বহুত গধুৰ হয় ডাঙৰি।